হিন্দী ভাষা কোৱাৰ কাৰণে মাৰ্ডাৰ কৰি আছে তামিলনাডুৰ মানুহে। অসমৰ যুৱকক মাৰ্ডাৰ কৰি আছে তামিলনাডুৰ। বন্ধুসকল, যদি আপোনালোক বিদেশত আছে তেনেহ'লে আপোনালোকে প্লিজ বাহিৰত নোলাব। ৰুমতে সোমাই থাকিব। যেতিয়ালৈকে পৰিস্থিতি ঠাণ্ডা নহয় তেতিয়ালৈকে ৰুমতে সোমাই থাকিব আৰু অচিনাকি মানুহৰ লগত কথা নাপাতিব। যদি আপুনি হিন্দী কয় সিহঁতৰ সন্মুখত তেনেহ'লে আপোনাক মাৰপিট কৰিব। গাইজ, কেনেকুৱা আছে? আশা কৰোঁ ভালেই আছে। গাইজ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বহুত কষ্ট কৰি আছোঁ। প্লিজ গাইজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। প্লিজ হাত জোৰ কৰি কৈ আছোঁ, প্লিজ।